নমস্কাৰ মোৰ চেনেল চোন জেৰিয়ান ফেশ্বন হাবলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া এটা কম্বো অফাৰ লৈ আহিছোঁ। আগতে যিহেতু এই মৰিচাৰডাল আপোনালোকে বিশেষকৈ দেখাইছিলোঁ ভিডিঅ'ত, আপোনালোকে লক্ষ্য কৰিছে হয়তো। এই যোনটো কম্বো অফাৰটোত থাকিব এডাল মৰিচাৰ ডিজাইনৰ বিশেষকৈ কপাৰ ৱেষ্টৰ হয়, প্ৰিমিয়াম কোৱালিটিৰ থাকিব। এক্সট্ৰাকৈ যদি লয় ইয়াৰ প্ৰাইচটো বেছি হ'ব। আজি যিহেতু কম্বো কৰি দিয়া হৈছে এটা বলমণিৰ লগত, এইটো প্ৰিমিয়াম কোৱালিটিৰ হয়। বলমণিটো এবছৰ ৱাৰেণ্টি থাকিব। ইয়াৰ ইয়েৰিংযোৰ খুব ধুনীয়া হয়। এযোৰ হৈছে ইয়াৰ ইয়েৰিংযোৰ, আৰু আপোনালোকৰ যোনটো মণিমালা ছেট আছে সেই মণিমালা ছেটৰ ইয়েৰিংযোৰ এনেকুৱা ধৰণৰ হ'ব। বিশেষকৈ আপোনালোকে এই বিশেষকৈ দীঘল যোনটো হেঙাৰ আছিলে, এই হেঙাৰটো আপোনালোকে এৰাই পিনেও যিহেতু পিন্ধিব পাৰিব। এই কম্বটোৰ প্ৰাইচ আহিব 1119 টকা। আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে যদি খুব কম প্ৰাইচতে দুটাকৈ বস্তু ল'ম বুলি ভাবিছে, এইটো এটা বেষ্ট অপশ্যন হয়। বিশেষকৈ এইটো কপাৰ বেছ একদম প্ৰিমিয়াম কোৱালিটিৰ হয়, এবছৰ ৱাৰেণ্টি থাকিব। ধন্যবাদ।